বন্ধু বান্ধৱী সকল, অসম মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল, ৰাজ্যৰ মুখ্য সচিব, আজি আমি এটা মোবাইল এপ বা আমাৰ এটা অনলাইন পোৰ্টেল এটা যিটো এপ বুলি আমি কম, এটা এপ ডাউনলোড কৰিম। সেই এপটোৰ জৰিয়তে আমি লাচিত বৰফুকনৰ বিষয়ে আমি এখন কাগজত আমাৰ ভাৱ ব্যক্ত কৰি আমি লিখাৰ সুবিধা পাম। এই ৱেব পোৰ্টেল আৰু এপ আজি আমি আনুষ্ঠানিকভাৱে ইয়াত মুকলি কৰিম। এই ৱেব পোৰ্টেলত আমি প্ৰথম আমি লাচিত বৰফুকনক কেনেকৈ জানো, তেখেতৰ বিষয়ে আমাৰ মনৰ ভাৱ কেনেকুৱা আৰু ভৱিষ্যত প্ৰজন্মই তেখেতক কেনেকৈ সোঁৱৰণ কৰিব লাগে, লাচিতৰ বীৰত্বৰ গাথা নতুন প্ৰজন্মলৈ আমি কেনেকৈ লৈ যাম, এই গোটেই কথাখিনি মনৰ ভাৱ প্ৰকাশ কৰি এই এপটোত তেওঁলোকে আপলোড কৰিব পাৰিব বা পোৰ্টেলত আপলোড কৰিব পাৰিব। দেশ বিদেশত থকা প্ৰতিজন অসমীয়াই এই সুযোগ ল'ব পাৰিব। আজি আমেৰিকাত থকা অসমীয়াজনেও, কানাডাত থকা অসমীয়াজনেও, ইউকেত থকা অসমীয়াজনেও আৰু আমাৰ অসমৰ চাৰিওফালে থকা প্ৰত্যেকজন অসমীয়াই আৰু লাচিতৰ ত্যাগ আৰু তেওঁৰ বীৰত্বৰ গাথাক স্মৰণ কৰিব বিচৰা প্ৰতিজন ভাৰতীয় বা প্ৰতিজন বিশ্ববাসীয়ে এই পোৰ্টেলত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব। তেওঁলোকে এখন কাগজৰ দুই পিঠিত লাচিত বৰফুকনৰ বিষয়ে লিখি পোৰ্টেলটোত আপলোড কৰিব। আপলোড কৰাৰ লগে লগে লাচিত বৰফুকনৰ এটা প্ৰি ফৰ্মেট যিটো ফৰ্মেট থাকিব, সেই ফৰ্মেটত তেওঁলোকৰ বগা কাগজখন পোৰ্টেলে ফৰ্মেটিং কৰি ল'ব। ফৰ্মেট কৰি লোৱাৰ পিছত তাক আমি ডাউনলোড কৰিব পাৰিম আৰু অসম চৰকাৰৰ পৰা আমি এক প্ৰকাৰ ক'ব গ'লে স্বীকৃতি পত্ৰ লাভ কৰিম যে লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীত আমি লাচিতৰ বিষয়ে এই ধৰণে লিখিছিলোঁ। যদি কোনোবাই কাগজ ব্যৱহাৰ নকৰি পোৰ্টেলতে পোনে পোনে লিখিব খোজে, তেওঁলোকেও লিখাৰ সুযোগ পাব আৰু তাতো তেওঁলোকে এখন স্বীকৃতি পত্ৰ লাভ কৰিব। ইয়াৰ উপৰিও প্ৰায় 1 কোটি প্ৰি ফৰ্মেটেড ফিজিকেল বুকলেট অসম চৰকাৰে প্ৰকাশ কৰিব। জিলা উপায়ুক্তসমূহৰ জৰিয়তে কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত আমি যোগান ধৰিম আৰু ব্যক্তিসকলৰ পৰা সেই প্ৰি ফৰ্মেটেড বুকলেট আমি পুনৰ গ্ৰহণ কৰি আমি সেইখিনি পোৰ্টেলত আপলোড কৰিম। আৰু কোনোবাই যদি প্ৰি ফৰ্মেটেড বুকলেটটো নিজে নিজেও আপলোড কৰিব খোজে, তাতো কোনো অসুবিধা নাথাকিব। শেষলৈ গৈ অহা 18 নৱেম্বৰ দিনটো, যিটো 24 নৱেম্বৰত লাচিত বৰফুকনৰ জন্ম জয়ন্তী হ'ব, 18 নৱেম্বৰ দিনটোত অসমৰ কলেজৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক বিদ্যালয়লৈকে লাচিত বৰফুকনৰ ওপৰত একোখনকৈ ৰচনা প্ৰতিযোগিতা বিদ্যালয়সমূহে অনুষ্ঠিত কৰিব। আৰু সেই ৰচনাখনক বিদ্যালয় ভিত্তিত পুৰস্কৃত কৰা হ'ব, তাৰে মহাবিদ্যালয় ভিত্তিত পুৰস্কৃত কৰা হ'ব। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ যিখিনি ৰচনা, সেইখিনি 3খনকৈ জিলা পৰ্যায়লৈ লৈ আহি জিলা পৰ্যায়ত তাক প্ৰতিযোগিতালৈ ৰূপান্তৰ কৰা হ'ব আৰু জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে লৈ আহি তাক প্ৰতিযোগিতালৈ ৰূপান্তৰ কৰা হ'ব। আৰু বিদ্যালয়ত যিমানবোৰ ছাত্ৰ ছাত্ৰীয়ে এই ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, তাকো পৰৱৰ্তী সময়ছোৱাত আমি পোৰ্টেলত আমাৰ ফালৰ পৰাই আপলোড কৰিম, যাতে এই ছাত্ৰ ছাত্ৰীসকলে ডাঙৰ হৈ 20 বছৰ পিছত হ'লেও তেওঁলোকে লিখা ৰচনাখন বিচাৰি চাব পাৰে। কাৰণ এই পোৰ্টেলটো সদায় কাৰণে ই জীৱিত হৈ থাকিব। দিছ উইল বি এ লাইভ পোৰ্টেল ফৰ ইভাৰ। গতিকে মই 30 বছৰ পিছতো চাব পাৰিম যে মই 400তম জন্ম জয়ন্তীত লাচিত বৰফুকনৰ বিষয়ে মোৰ মনৰ ভাৱ মই কেনেকৈ প্ৰকাশ কৰিছিলোঁ। অলপ সময় পিছতেই এই এপটো আপোনালোকক আমি ডেমনষ্ট্ৰেশ্যন দিম আৰু এই এপটোৰ সম্পৰ্কত বিস্তৃত প্ৰচাৰ কাৰ্যসূচী সংবাদ মাধ্যমৰ জৰিয়তে গ্ৰহণ কৰা হ'ব, যাতে কেনেকৈ আমি আপলোড কৰিব পাৰোঁ তাৰ বিষয়ে নীতি নিৰ্দেশিকা সংবাদ মাধ্যম আৰু টেলিভিশ্যনৰ, আমি ঠিক বিজ্ঞাপন বুলি নকওঁ, টেলিভিশ্যনত দিয়া ইনফৰমেশ্যনৰ জৰিয়তেও ৰাইজে যাতে চাব পাৰে। চমুকৈ মই ইফ আই এম এলাউড টু স্পীক ইন বুলেট পইণ্টছ, টুডে আমি এটা পোৰ্টেল লঞ্চ কৰিম আৰু এটা এপ লঞ্চ কৰিম লাচিত বৰফুকনৰ নামত, lasitborfukon.com বা এই ধৰণৰ। এই পোৰ্টেলটো আমি প্ৰথমতে লাচিত বৰফুকনৰ বিষয়ে লিখি তাত আমি আপলোড কৰিব পাৰিম। আপলোড কৰাৰ লগে লগে সি ফৰ্মেটিং হৈ যাব লাচিত বৰফুকনৰ ফটোৰে সৈতে আৰু তাক আমি ডাউনলোড কৰি ৰাখিব পাৰিম আৰু ডাউনলোড কৰাৰ লগে লগে এখন অসম চৰকাৰৰ স্বীকৃতি পত্ৰ পাম। দ্বিতীয়তে, কোনোবাই কাগজ ব্যৱহাৰ কৰিব নোখোজিলে পোৰ্টেলত গৈয়েই তেওঁলোকে মনৰ ভাৱ লিখিব পাৰিব, তাতো তেওঁলোকে এখন চাৰ্টিফিকেট পাব।
নিজৰ প্ৰচেষ্টাৰ উপৰিও জিলা উপায়ুক্তসকলে এটা প্ৰি ফৰ্মেটেড ফিজিকেল বুকলেট দিব তাতো আমি লিখি পেলাই আপলোড কৰিব পাৰিম আৰু কোনোবাই যদি আপলোড কৰিব নোখোজে আমি পুনৰ সেইখিনি সংগ্ৰহ কৰি আমাৰ ফালৰ পৰা আমি আপলোড কৰি স্বীকৃতি পত্ৰখন যাতে পাই তাৰ আমি ব্যৱস্থা কৰিম বিদ্যালয়বিলাকত সমান্তৰালভাৱে এইটো হ'ল নাগৰিকৰ কাৰণে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত সমান্তৰালভাৱে আন এটা প্ৰক্ৰিয়া চলিব য'ত নেকি 18 নৱেম্বৰ দিনটোত সকলোৱে লাচিত বৰফুকনৰ বিষয়ে লিখিব আৰু এই ৰচনা প্ৰতিযোগিতাৰ পৰাই জিলা পৰ্যায়লৈকেও বাছনি কৰা হ'ব আৰু ৰাজ্যিক পৰ্যায়লৈ বাছনি কৰা হ'ব বিদ্যালয় বিশ্ববিদ্যালয় মহাবিদ্যালয়ত এই প্ৰক্ৰিয়াটো সমান্তৰালভাৱে 18 নৱেম্বৰত হ'ব কিন্তু সাধাৰণ নাগৰিকৰ পৰা দেশ বিদেশৰ সাধাৰণ নাগৰিকৰ কাৰণে আজিৰ পৰাই এই পৰ্টেল আৰু এপ আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম এই কাৰ্যসূচীৰ জৰিয়তে লাচিত বৰফুকনৰ বিষয়ে আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰাৰ আমি এটা সুবিধা পাম আৰু মই প্ৰত্যেকগৰাকী অসমবাসী ৰাইজকে লাচিত বৰফুকনৰ বিষয়ে লিখি বা মই লিখিব নোখোজিলে পৰ্টেলত গৈ আপলোড কৰি বা জিলা উপায়ুক্তই দিয়া ফিজিকেল ফৰ্মেটতে আমি লিখি আমি যাতে এই মহান কৰ্মযজ্ঞত নিজক অংশীদাৰ কৰিব পাৰোঁ তাৰ বাবে মই আহ্বান জনাম জিলা উপায়ুক্তসকলে ফিজিকেল যিটো বুকলেট সেইটো 18 নৱেম্বৰত দিব কিন্তু পৰ্টেল আৰু কম্পিউটাৰত নিজৰ ঘৰত লিখি বা নিজে অনলাইন লিখিব পৰা ব্যৱস্থাটো আজিৰ পৰাই মুকলি হ'ব দ্বিতীয়তে লাচিত বৰফুকনৰ জন্ম জয়ন্তী 400তম জন্ম জয়ন্তী 18 তাৰিখে অসম পুলিচৰ মাছ পাছটি জিলাসমূহত আৰম্ভ হ'ব সেইদিনাখন অসম পুলিচে প্ৰত্যেকখন জিলা সদৰত NCC কেডেটসকলক লগত লৈ এটা মাৰ্চ পাছ কৰিব তাৰ পিছত জিলা উপায়ুক্তসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ক্ৰীড়া আৰু সাংস্কৃতিক মাৰাথান দৌৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী তৰ্কৰ প্ৰতিযোগিতা আকস্মিক প্ৰতিযোগিতা আবৃত্তি প্ৰতিযোগিতা লাচিত বৰফুকনৰ ওপৰত আলোচনা চক্ৰ বা অসম বুৰঞ্জীৰ 2000 বছৰৰ ঐতিহাসিক যাত্ৰা আৰু 600 বছৰৰ আহোম বুৰঞ্জীৰ সোণালী অধ্যায় সম্পৰ্কে তেওঁলোকে বিভিন্ন ধৰণে আলাপ আলোচনা চক্ৰও অনুষ্ঠিত কৰিব পাৰিব 18 তাৰিখে বিদ্যালয় মহাবিদ্যালয়সমূহত ৰচনা প্ৰতিযোগিতা ৰাতিপুৱা অসম পুলিচৰ মাছ পাছ সেইটো দি এই কাৰ্যসূচীটো আৰম্ভণি হ'ব অহা 23 আৰু 24 নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তৰ্জাতিক সেমিনাৰ এক্সিবিশন আৰু আমি আশা কৰিছোঁ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিশ্বৰ বৰেণ্য নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে 24 তাৰিখে এই লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী অনুষ্ঠানৰ সামৰণি পৰিব অসম চৰকাৰে লাচিত বৰফুকনৰ জীৱন আৰু তেখেতৰ সংগ্ৰাম তেখেতৰ সাহসিকতাৰ ওপৰত এখন সুন্দৰ পুথি প্ৰণয়ন কৰাৰ কাম আৰম্ভ কৰিছে সম্পাদনা কৰাৰ কাম আৰম্ভ কৰিছে অহা 24 নৱেম্বৰত আমি আশা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাক ৰাইজৰ হৈ উৎসৰ্গা কৰিব এখন সুন্দৰ ডকুমেণ্টাৰী নিৰ্মাণৰ কামো আৰম্ভ হৈছে সেইখনো অহা 23 নৱেম্বৰত গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই নতুন দিল্লীত শুভ উদ্বোধন কৰিব এই ডকুমেণ্টাৰীখন পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেনেলত দেখুৱাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা হাতত ল'ব লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে আমি কেইটামান স্থায়ী কাম হাতত লৈছিলোঁ তাৰ ভিতৰত আমাৰ আলাবৈ ৰণৰ সমাধি আলাবৈ ৰণৰ 10,000 সৈনিকৰ আত্মত্যাগৰ গাথাৰে যি ঐতিহাসিক বুৰঞ্জী সেই সৈনিকসকলৰ সমাধি আৰু লাচিত বৰফুকনৰ সমাধি এই দুইটা নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিছিলোঁ আপোনালোকক মই জনাবলৈ পাই ভাল পাম যে লোক নিৰ্মাণ বিভাগে ইতিমধ্যে ইয়াৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰিছে মই ভাবোঁ যে অহা 2 মাহৰ ভিতৰত আমি এই কামসমূহ আৰম্ভ কৰিব পাৰিম যোৰহাটৰ হোলোঙাপাৰত আৰু আমাৰ আগিয়াথুৰি দদৰাত বা পছৰিয়াত এই অঞ্চলটোত আমাৰ আলাবৈ ৰণৰ সমাধি এই দুইটাই নিৰ্মাণৰ কাম ইতিমধ্যেই যাৱতীয় কাম নিবিদা আদিৰ কাম লোক নিৰ্মাণ বিভাগে সম্পূৰ্ণ কৰিছে ইও সমান্তৰালভাৱে আমাৰ আৰম্ভ হ'ব বা আমি নিৰ্দিষ্ট সময়ত আমি সমাপ্ত কৰিম আনহাতে লাচিত বৰফুকনৰ ওপৰত আন কেইবাটাও তেখেতৰ স্মৃতি জীয়াই ৰখাৰ বাবে আৰু আন কেইবাটাও নতুন প্ৰচেষ্টাৰ কথা
আমি 24 নৱেম্বৰত অসমৰ ৰাইজক অৱগত কৰিম। আপোনালোকে যদি কিবা প্ৰশ্ন আছে মোক এতিয়াও কৰিব পাৰে, নহ'লে পৰ্টেলটো চোৱাৰ পিছত আপোনালোকৰ কথাখিনি স্পষ্ট হ'ব, তাৰ পিছতো আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। মই আমাৰ অসম চৰকাৰৰ বন বিভাগৰ মুৰব্বী যাদৱ ডাঙৰীয়াক এই এপটো ডেমনষ্ট্ৰেশ্যন দিবৰ বাবে আপোনালোকৰ সন্মুখত অনুৰোধ জনাম। পৰৱৰ্তী সময়ত টিভিৰ বিজ্ঞাপনৰ জৰিয়তেও বা ইনফৰমেশ্যনৰ জৰিয়তেও এই এপটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক আমি ৰাইজক নিৰন্তৰভাৱে জনাই ৰাখিম। ৰাজ্য চৰকাৰৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টে নতুন দিল্লীত হ'বলগীয়া কাৰ্যক্ৰমণিকাখিনি ৰূপায়ণ কৰিব। অসমত হ'বলগীয়া কাৰ্যক্ৰমণিকাখিনি আমাৰ ইনফৰমেশ্যন টেকন'লজি ডিপাৰ্টমেণ্ট, সাধাৰণ প্ৰশাসন বিভাগ আৰু শিক্ষা বিভাগে ৰূপায়ণ কৰিব। মই এতিয়া যাদৱ ডাঙৰীয়াক এই ডেমনষ্ট্ৰেশ্যনটো দিবৰ বাবে অনুৰোধ কৰিছোঁ।